guys, welcome back to my channel Shreya Subu's Diary. আজি এটা vlog লৈ আহিছো vlogটোত সুবুয়ে কেনেকৈ খেলিছে ঘৰত ককায়েকৰ লগত নিজৰ কেনেকৈ খেলিছে তাকে দেখম আৰু সৰুকে আমাৰ মোৰ মাৰ শাহুমাৰ বাৰ্থডে আছিল তো বাৰ্থডেটো কেনেকৈ কেক কাটিলে হেতুৱে দেখিব আৰু বেলেগ একো নেদেখে ঘৰৰ মানুহে লগ লাগি পাতিলো আমি তো হেতু চাম আৰু সুবুয়ে কেনেকৈ ঘৰত থাকিলে আৰু এটা ধুনীয়া বস্তু দেখুৱাম আপোনালোকক তেতিয়াহ'লে আহক vlogটো ষ্টাৰ্ট কৰোঁ পানী খাই পেলাই এইটোৱে আমাৰ দুষ্টটোৱে পানী খাই পেলালে মুচিছে নিজে মুচিবলৈ লাগে মোক মুচিবলৈ নিদিয়ে মানে টাইম এইবোৰ কাম কৰি থাকিব লাগে যেতি কিবা কৰা দেখিলে তাক দৰকাৰ হয় মানে মাথা নষ্ট কৰি দিয়ে কেতিয়াবা দাদাৰ লগত থাকা মৰম নকৰে মৰমহে দুটাই মৰম দিয়া চুমু দিয়া দাদাক অঁ ভাল লাগিছে পাই অঁ আজিকালি ওলোৱা এইটো হয় নাই মাই গিফ্ট মায়ে দুযোৰ কাপোৰ গিফ্ট কৰিছে মাহে দিন আৰু Happy birthday to you. Happy birthday to dear Ma. Happy birthday to you. Subule sa. Double sa. Suwe khali is tamuk sa aide din mo na bo special ice cream cake made by Sisendo बहुत टेस्टी होइसले ताम टेस्टी म खाइ आसु या ओइ जे पानी खाइ আছে পানী খাইছে না আইসক্রিম খাইছে ও এটো পানী উঠে দিয়া এটাইটো পেলালে কি কৰি আছে সুবু পানীবোৰ খাইছে যে থ এইটো কাৰ এইটো ধুনীয়া বস্তু কথাই কৈছিলোঁ হিমালয় বেবী প্ৰডাক্টত পোৱা এইটো আপোনালোকে ইউজ কৰিব বেবী প্ৰডাক্ট হিমালয় বহুত ভাল ব্ৰেণ্ড হয় এনেকৈ গিফ্ট পাব তুমি উঠাবা আৰু আজি কাছি আছো বাৰ্থডে বুলি